এইখন মোৰ 150 পালচাৰ ইয়াত মাজে মাজে ষ্টাৰ্ট মিক্স হয় ষ্টাৰ্ট হ'ব নোখোজে টেংকিটো খুলিলোঁ মই খুলি তল পিনে এইটো খুলি লৈছোঁ খুলি লৈ এইপিনেৰে তেলটো উলিয়ালোঁ উলিওৱাৰ পিছত এনেকুৱা পানী পোৱা গৈছে তেলবিলাকত এই পানী ইঞ্জিনত পোৱাৰ বাবে তেলটো মিক্স দেখুৱায় এইখিনি তেল ওলাইছে এইটো পৰীক্ষা কৰিম অলপ তলৰ পিনে পানী পানী যেন অনুভৱ হৈছে এইবিলাক বৰষুণৰ পানীতো হ'ব পাৰে আৰু অন্যান্য কাৰণতো হ'ব পাৰে তেল বেয়া হ'লে গতিকে এইটো ঘৰতে খুলি ল'ব পাৰিব আপোনালোকৰ বাইকৰ টেংকিটো এনেকৈ চাফ কৰিব পাৰিব আৰু হয়তো আপুনি কেতিয়াবা দূৰত গৈ বিপদত পৰিব পাৰে টেংকিত পানী সোমোৱাৰ বাবে টেংকিৰ এইপিনে দেখিছে এইটো পানী ওলোৱা ৰাস্তা টেংকিত যদি কেতিয়াবা ব্লক হয় এইটোৰে আপুনি এডাল তার সোমাই দিব তার সোমাই দি এনেকৈ চাফ কৰি ল'ব এইটো ব্লক হৈ গৈছে নেকি চাব গুণাৰে এনেকৈ সোমাই দিব চাফ কৰি ল'ব তেতিয়া পানী সোমালেও ওলাই যাব ধন্যবাদ